हेलो एवरीवन আজি মই কথা পাতিম চিকিৎসকসকলে জিবা কিয় চাই ইয়াৰ কাৰণ কি আমাৰ জিবাত যদি কিবা পৰিৱৰ্তন আহে কিবা কালাৰ পৰিৱৰ্তন হয় তেতিয়াহলে আমি ইয়াৰ পৰা কি বুজিম তো বলক ভিডিওটো আৰম্ভ কৰো আমাৰ জিবাত কিছুমান কালাৰ পৰিৱৰ্তন আহিলে আমি কেনেকৈ বুজিম যে আমাৰ শৰীৰত বেমাৰে বাস বান্ধি আছে কেনেকৈ চাম আমাৰ জিবা এনেতো আমাৰ জিবা চোৱা নহয় আইনাখনৰ সন্মুখত যাম গৈ নিজৰ জিবাখন ভালদৰে চাম এতিয়া চাম আমাৰ জিবাত কিবা পৰিৱৰ্তন কিবা কালাৰ পৰিৱৰ্তন হৈছে নেকি ৰোগ নিৰ্ণয় কৰাৰ বিশেষ এটা সহায়ক হ'ল আমাৰ জিবা আমাৰ শৰীৰ যদি সুস্থ হয় তেতিয়াহলে আমাৰ জিবা থাকিব বহুত কোমল আৰু বহুত পৰিষ্কাৰ জিবাৰ কালাৰ থাকিব লাইট পিংক যেনেকুৱা ফটোত চাই আছে আমাৰ শৰীৰ যদি অসুস্থ হয় তেতিয়াহলে আমাৰ জিবাত কিছুমান কালাৰ পৰিৱৰ্তন আহে কিছুমান চেঞ্জেস আহে গাত যদি জ্বৰ থাকে বা স্নায়ুবিক বা নাৰ্ভৰ কিবা বেমাৰ থাকে তেতিয়াহলে জিবাখন বহুত শুকাই থাকিব আৰু যদি কোষ্ঠকাঠিন্য বা পায়খানা পৰিষ্কাৰ নহয় বা পাকস্থলীৰ কিবা বেমাৰ আছে যেনে গেষ্ট্ৰাইটিছ পেপটিক আলচাৰ পাকস্থলীৰ গা প্ৰবৃদ্ধি হোৱা গলিষ্টন ইত্যাদি বেমাৰত ভুগিলে আমাৰ জিবা বহুত প্ৰলেপাবৃত বা লেপাবৃত হয় টাইফয়েড ইত্যাদি ৰোগত জিবাৰ এটা কালাৰ বা এটা পৰিৱৰ্তন আহে জিবাৰ সন্মুখত যদি কটা কটা থাকে এই কটা কটা জায়গাৰ কিনাৰত যদি ৰেড কালাৰ থাকে তেতিয়াহলে এটো টাইফয়েড টাং বা এংগ্ৰি লুকিং টাং বুলিও কোৱা হয় জিবাত যদি হালধীয়া ৰঙৰ প্ৰলেপ পৰে তেতিয়া বুজিব যে আপোনাৰ পাকস্থলীৰ বা লিভাৰৰ কিবা বেমাৰ হৈ আছে আৰু জিবা যদি ৰেড কালাৰ হয় তেতিয়াহলে বুজিব যে হাৰ্টৰ কিবা বেমাৰ হৈ আছে বা ব্লাড ডিসঅৰ্ডাৰ আৰু শৰীৰত যদি কিবা ইনফ্লামেটৰি প্ৰসেস বা ইনফেকশন ডিজিজ থাকে ইয়াৰ ফলতো জিবা ৰেড কালাৰ হ'ব পাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবেও জিবাত বগা কালাৰৰ প্ৰলেপটো লেপাবৃত হ'ব পাৰে আৰু যদি আমাৰ জিবা নীলা কালাৰৰ হয় তেতিয়াহলে বুজিব যে কিডনিৰ কিবা বেমাৰ হৈ আছে আৰু যদি জিবাৰ কালাৰ বেঙুনীয়া হয় তেতিয়াহলে বুজিব যে এইটো লাঞ্চৰ কিবা বেমাৰ হৈ আছে আৰু যদি আমাৰ জিবা পেল কালাৰৰ হয় যেনেকুৱা ফটোত চাই আছে তেতিয়াহলে বুজিব যে এইটো পুষ্টিহীনতা বা ভিটামিনৰ অভাৱত হৈ আছে আৰু যদি আমাৰ জিবা ব্ল্যাক কালাৰ হয় তেতিয়াহলে এইটো ভাল নহয় ভাল লক্ষণ নহয় হেবাবে এজন চিকিৎসকৰ পৰামৰ্শ লব টেক কেয়াৰ থ্যাংক ইউ আকৌ লগ পাম